আজি হঠাৎ কিবা কাৰণত গুৱাহাটীলৈ যাব লগা হ'ল, কিন্তু আমি যোৱাৰ পথত এনেও কিছুমান ঘটনা হ'ল যে লগতে মহাবাহু ব্ৰহ্মপুত্ৰৰ এনেকুৱা এটি ৰূপ দেখিবলৈ পাম কেতিয়াও এক্সপেক্ট কৰা নাছিল। আজি আমি কিবা কামৰ বাবে গুৱাহাটীলৈ বুলি ওলাইছিলো। গুৱাহাটী যোৱাৰ যিটো মেইন ৰাস্তা আছে তাতে বৰ্তমান কাম চলি আছে, সেইকাৰণে ভাবিলো আমি গৰাইমাৰী পলাকবাৰী হৈ ৰাস্তাটোৰে যাওঁ, লগতে ব্ৰহ্মপুত্ৰৰ ভিউ এনজয় কৰিব পাৰিম। কিন্তু এই ৰাস্তাটো ভাল হ'লেও মাজে মাজে আমি কিছুমান অংশত বানপানীৰ সন্মুখীন হ'ব লগা হৈছিল আৰু কেতিয়াবা আমি গাড়ীৰ পৰা এনেকুৱাকে নামিব লগাও হৈছিল। মাজে মাজে এনেকুৱা বিপদৰ সন্মুখীন হ'লেও গৰাইমাৰীৰ পৰা কিন্তু একদম ৰাস্তা ভাল আছিল আৰু ৰাস্তাৰ কাষত এনেকুৱা কলৰ দোকানত দেখিবলৈ পালো। যিহেতু আমি ঘৰৰ পৰা ৰাতিপুৱাই ওলাইছিলো, সেইকাৰণে ভোকো লাগি আছিলে, সেইবাবে খুৰাজনৰ পৰা কল ললো আৰু দোকান এটাত সোমাই একাপ গৰম চাহ খাই আমি আহি থাকোতে হঠাতে লগ পালো গজৰাজ বাবাক। গজৰাজ বাবাক আমি দিছিলো কল খাবলৈ, কিন্তু ইমান ডাঙৰ মুখখনত চাগে ইয়াৰ একোই হোৱা নাই। পিছে আমি এনেদৰে আহি পালো পলাকবাৰী, আৰু আপোনালোকে নিশ্চয় গমেই পাই যে উজনি অসমত বহুত বেছি বানপানী হৈ আছে, সেইকাৰণে ভাবিলো পলাকবাৰীৰ ওচৰতে ব্ৰহ্মপুত্ৰ নদীৰ কেনেকুৱা পানী হৈছে তাকে চাবলৈ গৈ আমি এক আচৰিত বস্তু দেখা পালো। আমাৰ ইয়াতে বানপানী নহলেও পানীৰ সোঁত কিন্তু বহুত স্পীডত বৈ আছে।